চালা তই মোক ইমান দূৰৰ পৰা সেই ছোৱালীজনী চাবলৈ আনিছ এক্সকিউজ মি মোৰ তোমাক বহুত ভাল লাগে আই লাভ ইউ লাম্বি আজি ফাৰ্ষ্ট টাইম বাবে এৰি দিছো যে থাপৰটা নাখালি থপৰ সে ডৰ নহি লগতা ইয়া ঐ তই শ্বাহৰুখ খানৰ সেই বিখ্যাত ডাইলগটো শুনিছ নাই তুই কোনোবা বস্তু এটা যদি সঁচা অন্তৰে তহঁতি কেলা ইয়াত বহি থাক দেই ৰা বাৰু খালি কেলাটো অকণ কমাই কবি নহ'লে তোৰে নেষ্ট হ'ব তাকেহে ক'ৰ পৰা যায় আহে মক্কেলবোৰ নাকেই চাবানে চেহেৰাই চাবানে একো জোখত নপৰে ভাল পালে সদায় হৃদয় চাই প্ৰেম কৰিবা চেহেৰা চাই নকৰিবা যোনবোৰ ছোৱালীয়ে চেহেৰা চাই প্ৰেম কৰে সেইবোৰ গুণ্ডি হয় গুণ্ডি ঐ আহি গ'ল পাপলু চাকনা উলিয়া ইমান দেৰি কৰিলি যে চবৰে অথনিৰ পৰা পিয়াহ নেলো শুকাই গৈছে তেতুতো পানী অকণ খাই তিয়াই নললে কিয় কেলা মাৰিলি মোক এতিয়া মাল খাই গা বিষ মাৰিবি তহঁতে তোৰ এই শুকান হাড়িকেইডালত মাৰোতে আমাৰ কিমান কষ্ট হয় আমিহে গম পাইছোঁ আৰু তোকনো কোনে খাবলৈ মানা কৰিছে এই আজি নহ'লে অপেনিংটো কৰিয়ে দে এই হ'ব নেকি এই তহঁতৰ কাৰণে মাল আনোতে ইনেও বদনামী মই হৈছোৱে কোনোবাই না ঘৰত গুমাবলৈ হ'লে তেজ পুত্ৰ যে কৰিব সেইটো খাটাং সেইবাবে কৈছোঁ আজি মাৰ খোৱা দুটাই নহ'লে আমাৰ স্কুলতে নামটো লগাই দে ঐ মাৰ খোৱা দুটা মানে হেই আমাৰ ৰুমিও আকৌ দেখা নাই বেচেৰাই গালৰ বিষত মনে মনে আছে সেই জলহস্তিটোৱে কম চৰ মৰা নাই নহয় ঐ বেছিকৈ দুপালি নেকি হ'ব তই এতিয়া কটাঘাত নিমখ দিব নালাগে ঐ ৰাহুল বেছি বিষাই যায় যদি দুটা পেক মাৰি দে নহ'লে দে আজি দুটা পেক ময়ো মাৰি দিওঁ বহুত হ'ল আৰু ভাল হৈ থাকি একো লাভ নাই দে ৰাহুল তই চুপ তই তাৰ কথা চিন্তা কৰিব নালাগে তোৰ ভুলৰ কাৰণে সি মাৰ খাইছে ঐ ৰাহুল মই আছোঁ কেলা মাৰি দে তই চিন্তা নকৰিবি ঐ এই বাক ঐ নহ'লে বা এতিয়া চাক নাখাই সেই কৰিব এতিয়া এই নাখাবি কেলা সদায় সদায় তই মাল নোখোৱাটোৱে চাকনাবোৰ খাই আদায় কৰি পেলাওঁ আমিবোৰে খাবলৈকে নাপাওঁ হয় অ' কেলা সদায় সদায় আধা চাকনা তাৰ পেটতে যায় তই কিবা এটা আনিছোঁ বুলি কৈছিলি নহয় হয়তো আকৌ ঐ ৰ নাভাকিবি ৰ আগতে তহঁতলৈ মই কি আনিছোঁ চাই ল ৰ হে এইটো চা তই পাগল হলি নেকি চালাটো ঐ আমি কেতিয়াবা মালটো খোৱাটো সঁচা কিন্তু এইবিধ বস্তু আজিলৈকে মুখত দিয়া নাই আৰু নিদিওঁ ৰচোন তই এইবোৰ ক'ত পালি তাৰ মানে তই মাল নাখাৱ এইবোৰ খাৱ ঐ লাটু তোক কিন্তু মই এনেকুৱা বুলি ভবা নাছিলোঁ দেই তই দেখোন কেলা আমাতকৈ ওপৰ মাল আৰে তহঁতৰ হ'ল কি মই কি কৰিলোঁ মানে এইবোৰ বস্তু কিয় আনিছ কোনটো বস্তু কিনো বুজা ভাও ধৰিছ এইবোৰৰ কথা কোৱা হৈছে এইটো চিৰিঞ্জহে সেইটো চিৰিঞ্জ বুলি আমিও জানো আনিছ কিয় ব্যৱহাৰ কৰিবলৈ আকৌ সেইটোৱেতো কৈছোঁ সেইটো ড্ৰাগছ ল'বলৈ ব্যৱহাৰ কৰা হয় বুলি আমি জানো আৰু আমি ড্ৰাগছ ল'ম বুলি তই কেনেকৈ ভাবিলি কি ড্ৰাগছ মই আকৌ তেনেকৈ কিয় ভাবিম তেনেহ'লে এইটো কাম আৰু কৰিবলৈ আনিছ এইটো কেলৈ আনিছোঁ চাই থাক এইটো হ'ল 10 ml চিৰিঞ্জ এতিয়া গম পালি
এইটো মই কিয় আনিছিলোঁ এতিয়াৰ পৰা তহঁতৰ পেক বাকুতে একো প্ৰব্লেম নহয় পুৰা 30 ml কে চবৰে গিলাচত পৰিব না কম না বেছি কেলা মানুহ ভয় খুৱাই মাৰিব দেই এটা কথা কচোন এটা নহয় দুটা কম সুধ এই যে মাল খোৱাৰ আগত সকলোৱে গিলাচ লগাই চিয়াৰ্ছ কৰে কিয় কৰে বাৰু নাজানো মই কৈছোঁ শুন এই যে তই মালটো খাইছ চকু দুটাই তোৰ দেখি আছে নাকটোৱে তোৰ গেলা গোন্ধ পাইছে মুখত দিয়াৰ লগে লগে অদ্ভুত সোৱাদটো জিভাই পাইছে এই ৰচোন তইতো আজিলৈকে মুখত দি পোৱা নাই তই কেনেকৈ গম পালি সোৱাদটো বেয়া বুলি তোৰ মুখখনৰ অদ্ভুত ভাজকেইটা দেখিয়ে গম পাইছোঁ এতিয়া শুন চকু নাক জিভাই গম পালেই যে তই মদ খাইছ গতিকে গিলাচকেইটা টুকুৰিয়াই কাণকেইখনকো জনাই দিয়া হয় যে আমি আজি ফূৰ্তি পানী খাইছোঁ তই বহুত কথা জান পিলে ও মোৰ ৰাজা পিলে পিলে ও মোৰ ৰাণী পিলে পিলে ও মোৰ ৰাজা পিলে পিলে ও মোৰ ৰাণী जरा सा झूम लूं मैं तुझे झूम लूं मैं नरे बाबा ना जरा सा झूम लूं मैं अरे बाबा ना तुझे झूम लूं मैं नरे बाबा ना मैं चली গানটোৰ কৈছে নহয় जरा सा झूम लूं मैं तुझे सुमा जा मुझको पीने दो मुझको जीना है जीने दो तुम अमीर हो खुश नसीब हो मैं गरीब मुझको पीना है पीने दो मुझको जीना है पुन्हा जा मुझको जीना है जीने दो সেইটো কেলে উল্টাকে থৈছ তোৰ নিচানে বটলটো নিচা অসমীয়াত এষাৰ কথা আছে বোলে কিনা হাঁহৰ মঙহলৈকে ধুতলৈকে মঙহ এক মিনিট দেই मुझको पीना है पीने दो मुझको जीना है जीने दो मुझको पीना है पीना এছা পুৰা একা ওলাইছে কিন্তু মানিছো দেই মানিছোতো মানিছো এইটো বটল খালী কৰিলো খালি हम तेरे बिन अब रह नहीं सकते तेरे बिना क्या वजूद मेरा तुझसे जुदा
ইমানকৈ তেজেদি ফালি মৰিছ কিয়? ৰাহুলৰ তেজেদি বাৰু বুজিছো, কিন্তু তহঁতকেইটাৰ কি হ'ল? মই জনাততো তহঁতৰ এটাৰো গাৰ্লফ্ৰেণ্ড নাই, তহঁতি কিহৰ দুখত কান্দিছ? কিন্তু এদিনটো গাৰ্লফ্ৰেণ্ড হ'ব। তো এদিনটো তেতিয়া ব্ৰেকআপ হ'বই। হয়তো কেলা, আমি সেইবাবে কান্দিছোঁ। কান গান 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 না হে ভগৱান, এইকেইটা কি কৰোঁ? ঐ বল বল ঘৰলৈ বল, ৰাহুলক তহঁতৰ ঘৰলৈকে লৈ যা, নহ'লে ইয়াৰ বাপেকে আজি ইয়াৰ পিঠি ফালিব। বল উঠ, মই তাৰ স্কুটিখন লৈ যাম, ইয়াক আজি স্কুটি চলাব দিব নোৱাৰি। মই তোৰ লগত যাম। দিনৰ পোহৰ ৰং দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ পাৰিবি নহয়? যা যা। বৰাবৰ ৰাতি ই সদায় দৰ্জাত নক কৰি প্ৰস্ৰাৱ কৰিবলৈ কিয় গুচি যায়? সিটো ৰাস্তাতো প্ৰস্ৰাৱ কৰি আহিব পাৰে, আৰু মুখ হাত ধুবলৈ বাথৰুম যায়েই দেখোন। তেতিয়াহ'লে সদায় বাহিৰতে কিয় প্ৰস্ৰাৱ কৰে? তাৰমানে সি সদায় মই দৰ্জা খুলি ভিতৰলৈ যোৱালৈ বাট চাই থাকে। কিন্তু কিয়?
আজি বাপেকে উৰহি গছৰ ৰসটো উলিয়াম কি বুলি ভাবিছে সি মোক Barabar, Barati, Barabar, Barabar, Barati, Barabar. তই মানে ৰাতি ৰাতিয়ে মুটনি খোপা খাই আহ হা সেইকাৰণেই তই সেই দুৱাৰখনত টকৰ দিয়ে মুতিবলৈ গুচি যাৱ তোক মই মানে ৰ নামাৰিবি আজিহে খাইছো পিতা মই আজিহে খাইছো তোক মই নামাৰিবি বৰ্তমান মই তোৰ কথা শুনিব লাগে হা তোৰ কথা শুনিব লাগে হা তই বংশৰ নাম নিমাত তই মোৰ মান সন্মান চব শেষ কৰি দিলি এতিয়া মই তোৰ কথা শুনিব লাগে হা তোৰ কথা শুনিব লাগে পিতা নামাৰিবি তোৰ কথা শুনিব লাগে তোৰ কথা শুনিব লাগে তোৰ কথা শুনিব লাগে থাক আজি গোটেই ৰাতি বাহিৰত তেতিয়াহে যদি তোৰ এই মূৰত কিবা এটা সোমায় খাবি নে পিতাই Hello. Hola tú. কি হ'ল বোপা ভাল ধুলাই খেলা যেন পাইছো নকবি আৰু একেবাৰে নিচা ফটাই দিলে হালোৱা চাৰিয়ে নবাৰ নিজৰ পুতেকক মাৰেনে চাচোন এডাল গোটেইডাল ফালি পেলালে মাজে মাজে মোৰ কেলা সন্দেহ হয় বুজিছ কি বুদ্ধেশ্বৰ পৰা মই নিজৰ পুতেক হয়নে নহয় বল এতিয়া বল মানে তোক এতিয়া আমাৰ ঘৰলৈ নিবলৈ হ'লে মোকো ঘৰৰ পৰা বাহিৰ কৰিব চিন্তুহঁতৰ ঘৰলৈকে যাব লাগিব তাৰ ঘৰত আজি কোনো নাই তাক ফোন কৰিছিলো বেটাই ফোনে ৰিচিভ নকৰিলে মালৰ নিচাত কিবা গম পালেহে বল कभी कभी मेरे दिल में ख्याल आता है कभी कभी কেলা এই হিন্দী গানবোৰ কিছুমান খেলি মেলি আছে মোৰ কেলা মোৰ ওপৰতে যায় বুজিলা নুবুজিলো কবি কবি এই যেতিয়া আমাৰ ৰাহুলে গানটো গালে সেইটো কেনেকৈ তই ধৰ এইটো ধৰিলোঁ এতিয়া ক এতিয়া সি কি গাইছে কবি কবি মেৰে দিল মে খেল এটা খেল দে এতিয়া কথাটো হ'ল মোৰটো থাকোঁতে আকৌ মনটোলৈ চিন্তা কেনেকৈ আহিল সেইটো হয় চিন্তাটো তাৰ মূৰটোৱে কয় নে মনটোৱে কয় তই ঠিকেই কৈছ বুজিছ কিবা এটা খেলি মেলি আছে এই বাদ দে হিন্দী গান তই অসমীয়াতে গা ৰহ কেলা ট্ৰেইন লাগে মই গাম মন লাগে মই গাম ই গাব আন্ধাৰ ৰাতি কোন বাউ তই অকলে আহিছ যাবি কলৈ আন্ধাৰ ৰাতি
কোন বাউ তই 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 মই তই তই লৈনো আহিছ ক'ত বাউ ঘৰ কোন বাৰু হয় আন্ধাৰ ৰাতি কোন বাৰু তই দাদা মই খগেনৰ পিতেক কি কৰিব লাগে নহয় মানে আপোনালোকে সোধাৰ বাবে ক'লো আমি আগতো কেতিয়া সুধিলোঁ তই কালাও তই দেৱীনলৈ আনে বিয়েনলৈ আনে নগেনলৈ আনে চেনলা ঠিকেই ই খগেনৰ পিতেক খগেন ই চোৰেঞ্চৰ পিতেক নহয় দাদা ই আমাৰ পেহী ল'ৰা তাৰ দেউতাকৰ নাম দিগেন তোৰ ক'ৰবাত দেখা দেখা লাগিছে আৰু ই ক'ৰবাত দেখে দেখে লাগিছে চাওঁ ময়ো চাওঁ হয়তো ক'ৰবাত দেখা যেন দেখে লাগিছে দেখে লাগিছে কিয় আজি আপুনি চুপ একদম চুপ তই কি মোৰ মেমৰি বেয়া হ'ল বুলি ভাবিছ নেকি নহয় মই তই মানে কি 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 তই মানে ই মানে দাদা কি সি কিনো সি কি? তই এতিয়া ক'ব লাগিব কেলা কি ক'ব লাগিব ক'ব লাগিব সি একো নহয় দাদা ৰাইট সি কেলা একো নহয় সি কেলা আমাৰ ক'ৰবাত দেখিছোঁ ক'ত দেখিছোঁ দাদা মই সেইটো তই আকৌ মাতিলি কিয় মাতিলি মাতিলি দাদা আমি যাওঁ নেকি হয় দাদা যাওঁ নেকি তই কি মানুহ কেলা কথা বুজি নাপাৱ দাদা আমি পিয়ৰ কলিতা মানুহ সেই কেলে তই সেইটো সোধা নাই নহয় না সোধা এই চিনাফিলা দাদা আমি যাওঁ নেকি ঐ এই ইয়াক ক'ত দিছিলোঁ মনত পৰি গ'ল ক'ত এই ইয়াক সেই নকবি নকওঁ মই মনত পেলাম ৰ নকবি দেই নকওঁ যাবল কি মই সেইকেইটা কথা শুনি আছো কেনেকৈ যাবি দেখা নাই মাছ ৰাস্তাত আগ ভেটি ধৰি এই এতিয়া গ'লে কাজিয়াহে লাগিব বৰ বেয়াকে ফচিলো নকবি ৰ মই তোক চিনি পালো খেলা তই দেৰিকে অহা কাৰণে আজি আবেলি মোক গালত ঐ তোৰ ঘৰ ক'ত তোৰ ঘৰ ক'ত ক তোৰ ঘৰ ক'ত ক'লে মোক তোক ক'ত দিছিলোঁ মনত পৰি যাব গুড আইডিয়া গুড ক তোৰ ঘৰ ক'ত ক বনগাঁৱত মানে বাদুলিপা নহয় গোলাঘাট তাৰমানে তোৰ ঘৰ গোলাঘাটত নহয় মোৰ ঘৰ তইতো তোৰ ঘৰ বনগাঁৱত বুলিহে কৈছিলি তাৰ ঘৰ বনগাঁৱতে তেতিয়াহ'লে গোলাঘাটত কাৰ ঘৰ তোৰ নহয় আপুনি মানে বাদলিপাৰা বুলি কোৱাৰ কাৰণে ক'লো গোলাঘাট বুলি তাৰমানে তোৰ ঘৰ বাদুলিপাৰাত নহয় গোলাঘাটত তেন্তে বনগাঁৱত কাৰ ঘৰ মোৰ ঘৰে বনগাঁৱত তেতিয়াহ'লে গোলাঘাটত কাৰ ঘৰ তাৰে ঘৰ গোলাঘাটত গোলাঘাট বনগাঁও বাদুলিপাৰা বনগাঁও নহয় সেইটোকে কৈ আছোঁ তেতিয়াহ'লে বাদুলিপাৰা বনগাঁৱত কাৰ ঘৰ তাত কাৰো ঘৰ নাই নাই মানে বাদলিপাৰা বনগাঁৱত মানুহৰ ঘৰ নাই নি আছে খালি তাৰ ঘৰ তাত নহয় তেতিয়াহ'লে তাৰ ঘৰ ক'ত বেলেগৰ ঘৰ যদি তাত আছে তাৰ ঘৰ কেলে নাই তাৰ ঘৰ গোলাঘাটত আছে যে সেইবাবে তাত নাই আচ্ছা সেইটো কথা বুজিলোঁ এতিয়া নুবুজিলোঁ দেই ইয়াৰ ঘৰ গোলাঘাটত ৰাইট গোলাঘাটত ঘৰ আছে কাৰণে তাৰ বাদলিপাৰা বনগাঁৱত তাৰ ঘৰটো নাই
নাই শুনি ল'বি কাৰোৱে ঘৰ নাই তেতিয়াহ'লে তাৰ ঘৰ বনগাঁৱত কেনেকৈ হ'ল ঠিকেইতো ঐ তই আমাক কি বুবাক পাইছ ভালছে ক তোৰ ঘৰ আচলতে ক'ত গোলাঘাটত বনগাঁৱত নে বাল্লিপা নহ'লে তোক আজি ধুবাই কাপোৰ ধোৱা দি পকা চাত আচাই ধুম এনে তোৰ ওপৰত খং উঠি আছে হে ভগৱান ক'ত ফচালা আজি চলা আজি দিনটোৱে বেয়া আছিল দাদা মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টত দুখন বনগাঁও আছে গোলাঘাট বনগাঁও আৰু বাদুলিপা বনগাঁও বনগাঁৱত বেলেগ মানুহৰ ঘৰ আছে কিন্তু তাত মোৰ ঘৰ নাই কাৰণ মোৰ ঘৰ গোলাঘাট বনগাঁৱত আছে মোৰ ঘৰ গোলাঘাট বনগাঁও এতিয়া আমি যাওঁনে সেইটোকে ইমান দেৰি কোৱা নাই কিয় তাকেইতো উল্টে পুল্টেকে কৈ ইহঁতে মোৰতো গৰম কৰিছে আহি পেলাই ঐ তহঁত ঘৰ গৈ পোৱাগৈ নাই যে ইহঁতে আমাক জিতি কৰি ৰাখি থৈছে এইটো দেখোন আবেলি মাৰপিটৰ শ্বুটিং কৰিবলৈ অহা ল'ৰাটো তহঁতে আকৌ ইহঁতক কিয় ৰখাই থৈছ আমি নাই ৰখোৱা দাদা আমাকহে ৰাখি থৈছে অত দেৰিৰ পৰা হ'ব তহঁত এতিয়া যা ভাল বাচিলোঁ দেই মই কিন্তু এটা কথা বুজি নাপাওঁ কি হজম কৰিব নোৱাৰে যদি মানুহে খায় কিয় বমি কৰিবলৈ আকৌ ঐ ৰাহুল তই ঠিকে আছনে ঐ বাবু যাচোন স্কটীয়া পানী বটল লৈ আগে মই সেইকাৰণে মানা কৰিছিলোঁ মোৰ কথা শুনিলেহে আৰু তহঁতি কেনেকুৱা লগত নোখোৱা ল'ৰাটো কেনেকৈ খুৱাব লাগে তহঁতি মইতো মানাই কৰিছিলোঁ পাবলৈহে বেছি খোৱালে এতিয়া য'ত দিছ পাবলৈ ঘোষ তই আকৌ ঘোষ কেতিয়াবা লিখিব মইতো গমেই নাপাওঁ দেখোন মোৰতো কেলা কোনেও খবৰহে নিদিলে ই ঘোষ বৰা কলিতা চব লিখে এতিয়া যাওঁ ব'ল ভোক লাগিছে নিচা ফাটিলে যেতিয়া ভোক লাগিবই মই ৰাহুলক লৈ যাওঁ তই এইকেইটাক লৈ আহি থাকিবি মোৰ ভোক লাগিছে মোৰো পেট খালী হৈ গ'লে এবাৰ ঐ লাটো একো নাই যদি কিবা এটা বনাবি দেই মোৰনো আৰু কাম কি আৰু তহঁতি সোনকালে আহিবি দেই ঐ তহঁত দুটা ইয়াত কি বিচাৰিছ নাজানো ই বিচাৰিছে কাৰণে ময়ো বিচাৰিছোঁ এটা সহায় কৰি দিছোঁ এই দুটাই বিচাৰিলে সোনকালে পাম কিন্তু বিচাৰিছ কি ওলা কি বিচাৰিছ ন ৰাহুলৰ কলিজাখন কি নহয় মানে সিহঁতি প্ৰথমত খাইছেতো কেলা বমিৰ লগত কলিজাখন ওলাই যাবও পাৰে কেলা তহঁতে আজিৰ পৰা মাল নাখাবি বুজিছ বল এতিয়া চিন্তু মই এটা কথা ভাবিছোঁ কি কথা এই আমি আজিৰ পৰা মাল চাল নাখাওঁ নাই নাখাওঁ খবৰ খা কিয় খবৰ খাব লাগে তই এটা কাম কৰ এই বাবলু খবৰ খা নালাগে চালা লাইফটো কাশ্মীৰৰ লিখা হৈ গ'লো মানে ধুনীয়াই কিন্তু খেলি মেলি বহুত হেই কেনেকুৱা ধৰণৰ মানুহে আপোনালোক এইটো কিমানকে ক'লো বেগ মা চালা চাইকেল তুমি চলাইছিলা নে মই চলাইছিলোঁ